শক্তিক ৰক্ষা কৰিবলৈ ৰণত জঁপিয়াই পৰিছিল সমগ্ৰ অসমে। এয়াই আছিল শৰাইঘাট। ইমান বেছি কষ্ট কৰিব নোৱাৰি নহয়। ভাগিনী ক'লেই হ'ব নেকি? এৰাতিৰ ভিতৰতে গড় সাজি মোগলক ভেটা দিব লাগে। এইটো কথা ইখন ক'বলৈ সহজ, কৰিব লগা বুলিহে বুজে। কি সম্ভৱ, কি অসম্ভৱ? তহঁতে এনেকে কেবাৰী খেতি কৰিব নালাগে, বুজিছ? আটাই এধাৰি শুই ল, পুৱাতে উঠি আৰু কামত ধৰিবি। নাই বৰফুকন ডাঙৰীয়া গাই ধৰিব। বৰফুকন ডাঙৰীয়া মানে তাৰ মানে তহঁতে লাচিতৰ কথা কৈছ। লাচিতক লৈ তহঁত চিন্তিত হব নালাগে। মোৰ ভাগি কিবা সুধিলে মই সকলো কথা বুজাই দিম, আৰু মই কিবা বুজালে তেওঁকো বুজিবই। মোমা শেষৰ কথা, আৰু ভাগিনীয়েকে নুশুনাকৈ থাকিব পাৰে নে? বিশ্ৰাম কৰ। শত্ৰু সেনা আহি দুৱাৰ মুখত উপস্থিত হৈছে, আৰু আমাৰ সৈন্য গভীৰ নিদ্ৰাত মগ্ন। হেজাৰ হেজাৰ সৈন্য সামন্তলৈ মোগল বাহিনী দুপন দুপে আগুৱাই আহিছে, আৰু সিহঁতক ভেটা দিয়াৰ ফলত আমি টোপনিত ললকা। এনেকৈ হ'ব নেকি দেশ ৰক্ষা? এই নেকি আমাৰ দেশ মাতৃৰ প্ৰতি থকা কৰ্তব্য পালনৰ নমুনা? মুহূৰ্তৰ ভিতৰতে প্ৰতিজন সৈন্যই শোৱা ত্যাগ কৰক। এয়া লাচিত বৰফুকনৰ নিৰ্দেশ। ভাগিন